Hello dear friend, এটা নতুন ভিডিঅ'তে আমাৰ ইউটিউব চেনেল মছৰৰ হেল্প পালে আপোনালোকক পুনৰবাৰ স্বাগতম। ডিয়াৰ ফ্ৰেণ্ড, আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম আপোনাৰ এডমিট কাৰ্ডত আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰ, আপোনালোকে এক্সামৰ আইডি পাছৱৰ্ড ক'ত আছে, আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো ক'ত পৰিছে, ইয়াৰ উপৰি আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটোত আপোনালোকে কি ডকুমেণ্ট লৈ যাব লাগিব, আপোনালোকে কি বস্তু আপোনালোকে লৈ যাব নোৱাৰিব, সকলোখিনি বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই ল'ব। যদি ভিডিওটা ভাল লাগে তেনেহলে এটা লাইক কৰিব। ডিয়াৰ ফ্ৰেণ্ড, যাওক, এইখানে হল মোৰ এডমিট কাৰ্ডখন আহি গৈছে, মই ডাউনলোড কৰি লৈছোঁ। যদি আপোনালোকে এতিয়ালৈকে ডাউনলোড কৰা নাই তেনেহলে আপোনালোকে ডাউনলোড কৰি ল'ব। যদি নাজানে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰে, মই আগতে ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই ল'ব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ভিডিঅ'টোৰ লিংকটো দি দিম, আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব। মই এতিয়া কিছুমান ইম্পৰ্টেন্ট কথা আপোনালোকক জনাম, আপোনালোকে চাব। প্ৰথমৰ পৰা মই আপোনালোকক জনাই দিছোঁ, আপোনাৰ চাওক ৰোলংটো ইয়াতে শ্ব' কৰিছে, আপোনাৰ ৰোলং এইটো, আৰু এটা ৰেজিষ্ট্ৰেশ্যন আইডিটো চাওক এইটো। তাৰপিছত এটা কথা, তাৰপিছত আন এটা চাওক কি লিখিছে পাছৱৰ্ড ফৰ এক্সামিনেশ্যন। আপোনাৰ এটা পাছৱৰ্ড দিছে, আপোনালোকে যেতিয়া এক্সামটো দিব তেতিয়া আপোনালোকে কম্পিউটাৰত লগ ইন কৰিব লাগিব। লগ ইন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আইডি বা ইউজাৰ আইডি চাওক ইয়াত ৰোলংটো বা ৰেজিষ্ট্ৰেশ্যন আইডিটো দি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰোঁতে আপোনাৰ এটা পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। এই পাছৱৰ্ডটো আপোনালোকে চাওক দি আছে, পাছৱৰ্ড ফৰ এক্সামিনেশ্যন চাওক। তাৰপিছত চাওক লিখিছে এক্সাম টাইমটো এইটো আছে। তাৰপিছত ৰিপৰ্টিং টাইম, আপোনাৰ ৰিপৰ্টিং মানে ইয়াত উপস্থিত হ'ব লাগিব এক্সামিনেশ্যন চেণ্টাৰটো য'ত আছে তাতে। তাৰপিছত চাওক এণ্ট্ৰি ক্ল'জ টাইম, মানে আপোনাৰ সোমোৱাৰ মানে শেষ টাইম, এইটো চাওক লিখা আছে। 1 ঘণ্টা সময় দিব সোমোৱাৰ, এক্সাম আৰম্ভ হোৱাৰ 1 ঘণ্টা থাকিব, তাৰ আগতে এক্সাম হলত সোমাব লাগিব, এইটো গ'ল। তাৰপিছত ইয়াত আপোনালোকে নামটো শ্ব' কৰিব, ইয়াৰ ফটো শ্ব' কৰিব। ইয়াত চাওক লিখিছে ডেট এণ্ড টাইম এক্সামিনেশ্যন, তাৰিখ আৰু সময়টো দিছে ইয়াতে। তাৰপিছত চাওক এক্সামিনেশ্যন চেণ্টাৰ, এক্সামিনেশ্যন ভেনু বা এক্সামিনেশ্যন চেণ্টাৰ, এইটো চাওক লিখা আছে এক্সামিনেশ্যনটো, এটা আপোনালোকে চাই ল'ব। মোৰটো ইয়াতে হৈছে গুৱাহাটীত পৰিছে, গুৱাহাটী। চাওক কি লিখাছে VIP ৰোড OP ষ্টেট ক্লাৰ স্কুল, এইটো মোৰ এক্সামিনেশ্যন চেণ্টাৰ। আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো ইয়াতে শ্ব' কৰিব, আপোনালোকে চাই ল'ব। তাৰপিছত তলত আহিব আপোনালোকে ইম্পৰ্টেন্স নোটিছকেইটা মই আপোনালোকক জনাই দিছোঁ। জেনাৰেল ইনষ্ট্ৰাকশ্যন ফৰ দ্য কেণ্ডিডেট অফ কনষ্টেবল GD এক্সামিনেশ্যন 2021, এই চাওক জেনাৰেল ইনষ্ট্ৰাকশ্যন কেইটা আছে মই আপোনালোকক জনাই দিছোঁ। 1 নম্বৰটো চাওক আছে দ্য কেণ্ডিডেটছ আৰ এডভাইজ টু ৰিচ দ্য এক্সামিনেশ্যন ভেনু এজ পাৰ দ্য টাইম ছল্ট ইণ্ডিকেটেড এগেইনষ্ট দ্য ৰিপৰ্টিং আৰু এণ্ট্ৰি টাইম ইন দ্য এডমিট কাৰ্ড। মানে এই যে 1 নম্বৰটো কৈছে আপোনাৰ যিটো টাইম আছে সেই টাইমৰ ৰিপৰ্টিং টাইমৰ আগতে আপোনালোকে আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰটোত উপস্থিত হ'ব লাগিব। 2 নম্বৰটো চাওক লিখা আছে কেণ্ডিডেট শুড নোট দ্যাট নো কেণ্ডিডেট উইল বি এলাউ এণ্ট্ৰি আফটাৰ দ্য এণ্ট্ৰি ক্লজিং টাইম ইন দ্য চাৰ্কামষ্টান্স or due to any reason gates will be closed strictly at entry close time। মানে 2 নম্বৰটোত কৈছে আপোনাৰ যদি আপোনালোকে লেট কৰে, এণ্ট্ৰি টাইম শেষ হোৱাৰ পিছত আপোনালোকে যদি এক্সাম চেণ্টাৰত উপস্থিত হয় তেনেহ'লে আপোনালোক এণ্ট্ৰি কৰিব নিদিব। কোনো কাৰণ থাকিলেও আপোনাক এক্সামিনেশ্যন হলত এণ্ট্ৰি কৰিব নিদিব, এইটো আপোনালোকে এই কথাটো আপোনালোকে মনত ৰাখিব। মুঠৰ আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো আপোনাৰ টাইম মতে আপোনালোকে উপস্থিত হ'ব লাগিব। 3 নম্বৰত চাওক লিখিছে কেণ্ডিডেট শুড ইনভেৰিয়েবল ব্ৰিং দ্য ফলোয়িং এট দ্য টাইম অফ ৰিপৰ্টিং ফৰ দ্য এক্সামিনেশ্যন। আমাৰ চাওক ইয়াত চাওক লিখিছে অপৰিৱৰ্তনীয়, মানে আপোনাৰ এপ্লিকেশ্যন যেতিয়া কৰিছিলে যিকেইটা ডকুমেণ্ট ফিল কৰিছিলে সেইকেইটা ডকুমেণ্টছ আপোনালোকে লৈ যাব, এইটো লিখা আছে। ইয়াত চাওক এই নম্বৰটোত লিখা আছে এডমিশ্যন চাৰ্টিফিকেট হ'ল এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে যিটো এপ্লিকেশ্যন কৰিছে, আপোনালোকে এটা এপ্লিকেশ্যন ফৰ্ম দিছে, আপোনালোকে এই ফৰ্মটো লৈ যাব। B নম্বৰটোত চাওক লিখা আছে 2 copies অফ দেয়াৰ লিষ্ট কালাৰ পাছপৰ্ট চাইজ, 2 কপি আপোনালোকে কালাৰ ফটো লৈ যাব আপোনাৰ পাছপৰ্ট চাইজ। এটা কথা মনত ৰাখিব, এই ফটোটো কোনটো ল'ব, আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম যেতিয়া ফিল কৰিছে সেই ফটোটো আপোনালোকে লৈ যাব, এইটো বেষ্ট হ'ব। তাৰপিছত চাওক লিখা আছে এটলিষ্ট 1 ভেলিড ফটো বেয়াৰিং আইডেণ্টি প্ৰুফ ইন অৰিজিনেল উইথ এ ক্লিয়াৰ ফটোগ্ৰাফ। C নম্বৰত কৈছে আইডেণ্টি প্ৰুফ হিচাপে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টটো ল'ব। ডকুমেণ্টকেইটা লিখা আছে এলিজিবল ফটো আইডেণ্টি প্ৰুফ চাজ এজ পাছপৰ্ট, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ছাৰ্ভিচ ID, ইয়াত চাওক লিখা আছে, আপোনালোকে যিকোনো এটা লৈ যাব। তাৰপিছত চাওক D নম্বৰটো ইফ দ্য ফটো আইডেণ্টি কাৰ্ড ডাজ নট কণ্টেইন
the complete date of birth, then the candidate must carry as a additional original document having the date of birth. আপনার 2 নম্বরত কৈছে যদি আপনার অরিজিনাল ডকুমেন্টটো যেটো লৈছে এই ডকুমেন্টত যদি আপনার ডেট অফ বার্থ কমপ্লিট নাই তেনেহলে আপনাকে এডিশনাল ডকুমেন্ট আনুটা লব লাগিব এডিশনাল ডকুমেন্ট হিসেবে আপনার চাওক লিখা আছে এডমিট কার্ড 10 প্লাস or এডমিট কার্ড আপনার যে কোনটা লৈ যাব এটো হল ই নম্বৰ চাওক ফেস মাস্ক আপনাকে মাস্ক পৰিধান কৰিব লাগিব এফ নম্বৰটো আছে হ্যান্ড স্যানিটাইজার স্মল বটল আপনাকে এটা হ্যান্ড স্যানিটাইজার লৈ যাব লাগিব 3 নম্বর জি নম্বরটা চলছে ট্রান্সফার্ড ওয়াটার বটল আপনাকে পানির বোতল এটা লৈ যাব এস নম্বরটা হচ্ছে প্রিন্ট আউট অফ COVID-19 সেলফ ডিক্লারেশন ফ্রম প্রোভাইডেড উইথ দ্য এডমিশন সার্টিফিকেট আপনাকে COVID-19 এর ভ্যাকসিন দিব লাগিব ভ্যাকসিন দিয়ার উপরিও আপনাকে সার্টিফিকেটখন লৈ যাব লাগিব প্রিন্ট আউট সার্টিফিকেটখন তারপর 4 নম্বরটা চক লিখা আছে নো ক্যান্ডিডেট উইল বি অ্যালাউ টু লিভ দ্য এক্সামিনেশন ল্যাব বিফোর দ্য কমপ্লিশন of the examination time for any reason without permission. 6 নম্বরটা চক লিখা আছে ক্যান্ডিডেট আর অ্যাডভাইসড টু ভিজিট দ্য এক্সামিনেশন ভেন্যু at least one day in the advance so that they can reach the examination venue on the day of examination time. আপনারা 6 নম্বরত কৈছে মানে আপনার এক্সামিনেশন সেন্টার যেটো আছে তাতে আপনাকে অ্যাডভান্স আগতে একদিনা আপনাকে এই এক্সাম সেন্টারটো চাই আহিলে ভাল হ'ব তেনেহলে আপনাকে এক্সাম যেতিয়া আছে তেতিয়া টাইম মতে আপনাকে এক্সামিনেশন সেন্টাৰত উপস্থিত হ'ব পাৰিব এইটো 6 নম্বৰত কৈছে 7 নম্বৰটো আছে কি চাওক ক্যান্ডিডেট মাস্ট এনশিওর দ্যাট they do not appear in the examination more than once otherwise the candidate of such candidate will be cancelled appropriate action will be taken against 7 নম্বৰটোত কৈছে ক্যান্ডিডেট এজন ছাত্ৰই এক্সামিনেশন হলত এবাৰে সোমাব পাৰিব যদি এই এক্সামৰ হলৰ পৰা বাহিৰত আহে তেনেহলে আৰু এবাৰ আপোনাক এক্সামৰ হলত সোমাব নিদিব এটো কৈছে 7 নম্বৰত 8 নম্বৰটো চাওক লিখা আছে ক্যান্ডিডেট candidacy of the candidate is purely provisional it is advised that candidates should be satisfied themselves they fulfill the eligibility condition if any step 8 নম্বৰত কৈছে মানে আপোনাৰ ওপৰৰখিনিত সকলোখিনি শুদ্ধ থাকে যাতে কোনোজনো ভুল না থাকে এটো কৈছে 9 নম্বৰটো চাওক লিখা prohibited items মানে এই গোটা বস্তু আপোনাক লৈ যাব নোৱাৰিব তাৰ ভিতৰত আপোনাক মই জনাই দিছো কোন কেইটা বস্তু আপোনাক লৈ যাব নোৱাৰিব তাৰ পিছত আইটেমছ আছে ওয়াচ হাত ঘড়ি ল'ব নোৱাৰিব বুক পেন পেপাৰ তাক ম্যাগাজিন ইলেক্ট্ৰনিক ক্যামেৰা স্ক্যানাৰ ক্যালকুলেটৰ ষ্ট'ৰ ডিভাইস বহুত কেইটা বস্তু আছে আপোনাক চাই ল'ব এই কেইটা বস্তু আপোনাক লৈ যাব নোৱাৰিব তাৰ পিছত চাওক লিখা are strictly not allowed in the examination lab if any such item found in the মানে এইখিনি আপোনাক লৈ যাব নোৱাৰিব যদি আপোনাৰ এইখিনি ধৰা পায় এক্সাম হলত তেনেহলে আপোনাক এটো এক্সামৰ পৰা ক্যান্সেল কৰি দিব আপোনাক বাহিৰ কৰি দিব তাৰ পিছত চাওক 10 নম্বৰটোত কৈছে ক্যান্ডিডেট should avoid the wearing item like nose pink আপোনাৰ কৈছে এটো মানে আপোনাকৰ 10 নম্বৰটোত কৈছে আপোনাক ব্ৰেসলেট পিন্ধিব নোৱাৰিব এইখিনি কৈছে আপোনাক চাই ল'ব 11 নম্বৰটো আছে ক্যান্ডিডেট আর অ্যাডভাইসড নট wearing a bag as a prohibited item into the examination 10 নম্বৰ 11 নম্বৰটোত কৈছে আপোনাক ব্যাগ এক্সামিনেশন হলত লৈ যাব নোৱাৰিব তাৰ পিছত 12 নম্বৰটোত চাওক লিখিছে পেন এন্ড পেপাৰ ফৰ ৰাফ ওয়ার্ক would be provided in the examination lab মানে আপোনাৰ পেন আৰু পেপাৰ এটো আপোনাক এক্সাম হলত আপোনাক SSC এ প্রভাইড কৰিব আপোনাক টেনশন কৰিব নালাগে আপোনাক পেন পেপাৰ আপোনাক দি দিব এটা কথা মনে ৰাখিব আপোনাক বাহিৰৰ পৰা পেন পেপাৰ লৈ যাব নোৱাৰিব আপোনাক যদি লৈ যায় যদি ধৰা পৰে তেনেহলে আপোনাক বাহিৰ কৰি দিব এক্সাম ক্যান্সেল কৰি দিব 13 নম্বৰটো আছে অল এক্সাম ল্যাব আর আন্ডার ভিডিও সার্ভেলেন্স মানে আপোনাৰ সিসি ক্যামেৰাৰ ভিতৰত আপোনাক এক্সামটো দিব আৰু এই সব বহুত কেইটা আছে আপোনাক বাকিখিনি আপোনাক চাই ল'ব ইম্পৰ্টেন্স কেইটা এইকেইটা আছিল 14 নম্বৰলৈকে ইম্পৰ্টেন্স কেইটা আছিল আশা কৰিছো ভিডিওটা আপোনাক চাই ভাল পালে যদি ভাল পায় তেনেহলে এটা লাইক কৰিব ধন্যবাদ ভিডিওটো সম্পূৰ্ণলৈ চোৱাৰ বাবে